টেবলি ঠিক আছে ঠিক আছে মামনি কম মই এই ঘৰটো আপোনালোকে দেখিছে যে ভগৱান বিশ্বকৰ্মাৰ ঘৰ হয় হেল্ল' গাইছ আজি আপোনালোকক মই লগ আছো ভগৱান বিশ্বকৰ্মাৰ ঘৰত হয় আপোনালোকৰ বিশ্বাস নহ'ব ভিডিঅ'টো চালে আপোনালোকে ভিডিঅ'টো পুৰা এণ্ডিঙলৈকে চাওক আৰু আপোনালোকে ৰাস্তাটো চাওক না বাপৰে বাপ কি পৰিষ্কাৰ ৰাস্তা চাওকচোন আৰু এইফালে চাওক বাগান চাওক চাৰিওফালে বাগান একেটা আছে বাগান মাজেৰে ৰাস্তা চাওক ৰাস্তা কি পৰিষ্কাৰ কি ধুনীয়া বনাই দিছে চৰকাৰে ভাই আপুনি মোক এটা কথা কওক আজি আমি কিয় গৈ আছো ফুৰিবৰ কাৰণে আজি আমি যোৱাৰ কাৰণ এটাই হ'ল আজি আমাৰ গাঁৱত পুল এটা নিৰ্মাণ কৰা হৈছে ৰাস্তাটোৰ কাম চলি আছিলে কামটো কমপ্লিট হ'ল এইটো ফূৰ্তি মানে কামত মানে ফুৰিবৰ কাৰণে গৈ আছে যে আপুনি সদায় এটা স্পৰ্টিং এপি নেযায় কাৰণটো কি বৰ দুখীয়া মোৰ পইচা পাতি নাই কিনিব কাৰণে গান লগাব বক্স আজি আজি টেন্ডাৰ গান শুনিব গান লগাবলৈ আজি খাতাৰনাক নহয় টেন্ডাৰ খাটিবতো একেই আৰু ভাই আমি কোনটো জেগা পালো আৰু গাইছ আমি ফাইনেলি পাই গেলো এইখন হ'ল মেইন গেট ভাল লাগে কিন্তু জায়গাটো না মজা আছে দোকান আমি আহিলে ইয়াত সোমাও পাৰ্কৰ নিচিনা ভিডিঅ' ফটোৰ কাৰণে মজা আছে জায়গাটো আৰু এইখন 2 নম্বৰ গেট হয় চাওক আমি এন্ট্ৰি কৰি দিলো আমি বিশ্বকৰ্মা ভাঙা মন্দিৰ চাব আহিছো আপোনালোকক পুৰা দেখাই আছো আপোনালোকে চাই থাকক আৰু এইফালে চাওক ধুনীয়াকৈ লিখা আছে এইফালে চাওক আপোনালোকে পঢ়ি ল'ব এইটো এইফালে চাইনবোৰ্ড দিয়া আছে আৰু আপোনালোকক মই এটা বস্তু দেখাই দিছো চাওকচোন বাপৰে বাপ ইমান ধুনীয়া ধুনীয়া মূৰ্তি আছে মানে মই ভবাই নাছিলো যে ঢেকিয়াজুলিত ইমান এখন ধুনীয়া প্লেচ থকা বুলি আমি ধুনীয়াকৈ ভিতৰত সোমাই গৈ আছো আপোনালোকে চাই থাকক আৰু এইফালে চাওক ইমান ধুনীয়া ধুনীয়া জাগা আছে এইফালে চাওকচোন ইমান ধুনীয়া ধুনীয়া জাগা আছে চাওক অ ভাই চাওক ইমান ডাঙৰ ডাঙৰ পাথৰ চাওক আপোনালোকে চাওক আজি মানে এইটো জাগাত মই প্ৰথম আহি পাইছো আৰু মোৰ পাছত যে আপোনালোকে দেখিছে এয়া সব মূৰ্তি আৰু পাথৰ ইমান ধুনীয়া ইমান ডাঙৰ ডাঙৰ আৰু আপোনালোকে আহক চাব কাৰণে আৰু গাইছ চাওক মোৰ লগত টেবলি আছে টেবলি ঠিক আছে হ'ব আৰু গাইছ এইখিনি আহি কিনে বহুত ভাল লাগিছে আৰু গাইছ মোৰ লগত টেবলি আছে টেবলি এইখিনি ঠিক আছে মামনি কম মই আৰু গাইছ মোৰ লগত মামনি আছে মামনি এইখিনি জায়গাত আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এইখিনি আহি কিনে এইটো বিশ্বকৰ্মা মন্দিৰ হয় আৰু ইয়াত ফটো চটো উঠা নাই ফটো চটো উঠে চব উঠে মানুহে ইমান মানুহে ফুৰিব আহে জাগাখিনিও ভাল আছে আৰু আমাৰ ঘৰৰ পৰা কিমান দূৰ হ'ব এইখিনি সেইটোতো কি আমি ধুনীয়া কৰি ফটো চটো উঠি ললো এয়া মোৰ লগত মামনি ফটো উঠিলে ধুনীয়া কৰি আৰু বহুত গৰম দি আছে আৰু অলপ আগত যাম আৰু আগত মানে আৰু ধুনীয়া ধুনীয়া জাগা আছে আগত যাম আমাৰ মানুহবিলাক মানে সেইটো আগতে গুচি গ'ল সেইটো মানে ফটো চটো উঠা নাই সেইকাৰণে আগত গুচি গ'ল এতিয়া আমি যাম অলপ আগত কি হয় চাওঁ আৰু ফটো উঠিম ভাল ভাল আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এইখিনি ঠাই কেনেকুৱা লাগিছে আপোনালোকে জনাওকচোন মোৰ পিছফালে চাওক কি ধুনীয়া ঠাই এইখিনি চাওক এই ইহঁতে গুচি গৈ আছে চাওক এইফালে চাওক কি ধুনীয়া ঠাইখিনি চাওক আৰু আপোনালোকে সিহঁতক চাওকচোন কি ফটো উঠিছে চাওক না বাপৰে বাপ পাই গ'লে আমাৰ বৌক এইখিনি কেনেকুৱা লাগিছে সেইকাৰণে বহুত ভাল লাগিছে আহি জাগাটো বহুত ধুনীয়া ঢেকিয়াজুলি আহিলে এইখিনি জাগা আহিব বহুত ভাল লাগে এই ঘৰটো আপোনালোকে দেখিছে যে ভগৱান বিশ্বকৰ্মাই বনাইছে ঘৰটো হয় আপোনালোকে ঠিকেই শুনিছে চাওক মোৰ পাছফালে চাওক বাপৰে বাপ এইটো আছে ঢেকিয়াজুলিত আপোনালোকে আহক সকলোৱে আৰু গাইছ আপোনালোকে যদি কেতিয়াবা যদি ঢেকিয়াজুলিত আহে তেতিয়া এইখিনি জাগাত আহিব আমাৰ ঢেকিয়াজুলিৰ পৰা 15 কিলোমিটাৰ মান হ'ব কি হয় এইটো ভাঙা মন্দিৰ আমি ক'ত আহিছো মানে অলপ ভালদৰে ৰাইজক বুজাইছো যাতে ৰাইজে যাতে ইয়াত আহিব পাৰে অলপ গোটেইখিনি এড্ৰেছ মানে ধুনীয়া কৰি ৰাইজক দি দিয়ক এইটো আমাৰ ঢেকিয়াজুলি শিঙৰি মন্দিৰ নাপাওঁতে এইটো লেফ্ট চাইডে এটা ৰাস্তা সোমাই গৈছে এইটো বিশ্বকৰ্মা ভাঙা মন্দিৰ বুলি কয় এই মন্দিৰটো আৰু এই মন্দিৰটো মানে কিহৰ কাৰণে ফেমাছ এইখিনি ঠাইখিনি শিঙৰি কাৰণে আৰু আমাৰ এইখিনি জেগাত শেষ ঘূৰা আৰু অলপ আগত যাম আপোনালোকে চাই থাকক আৰু শিঙৰি আছে ব্ৰহ্মপুত্ৰ চাপৰি আছে ব্ৰহ্মপুত্ৰ দেখুৱাম আপোনালোকে চাই থাকক গাইছ আমাৰ চোৱা শেষ আমি ধুনীয়াকৈ চালো এতিয়া আমি ধুনীয়াকৈ বাহিৰত ওলাই গৈ আছো গেটৰ পৰা আৰু আপোনালোকে জনাব আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আৰু আমাৰ ঢেকিয়াজুলিৰ পৰা মিনিমাম 12 কিলোমিটাৰ মান হয় আপোনালোকে সকলোৱে আহক চাবৰ কাৰণে